हेलो एवरीवन এইটো বাৰু কি বুলি ভাবিছে ৰঙা চাহ বুলি ভাবিছে নি চাহ নহয় দেই কি জানিবলৈ আপোনালোকে মোৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব আৰু তাৰ আগতেই মই আপোনালোকক দেখুৱাই দিবলৈ লৈছো এজোপা বিশেষ গছ এই গছজোপা বাৰু কোনে কোনে চিনি পাইছে আৰু এই গছজোপাৰে এয়া হ'ল ছাল আৰু এই ছালটো এতিয়া আমি টুকুৰা টুকুৰিকৈ কাটিম সৰু সৰুকৈ এনেকৈ এতিয়া এই গছজোপা হৈছে অৰ্জুন গছ চিনি পোৱাইতো চিনি পাইছি চিনি নোপোৱা সকলক কৈছো এইজোপা অৰ্জুন গছ কেতিয়াবা শুনিছেনে আপোনালোকে হৃদৰোগৰ বাবে অৰ্জুন গছৰ ছালৰ ৰস খালে ভাল বুলি আজিনো ছালৰ ৰস কেনেকৈ প্ৰস্তুত কৰে তাকে আপোনালোকক দেখুৱা হওক এয়া দেখিছে ছালটো কাটি আনি সৰু সৰুকৈ এনেকৈ পিচ পিচকৈ কাটিব লাগিব লগতে জনাই থওঁ অকল ই হাৰ্টৰ বেমাৰৰ কাৰণে বুলিয়ে নহয় হৃদৰোগৰ বিভিন্ন হাৰ্ট ব্লকেজ হোৱাৰ পৰা আৰম্ভ কৰি হৃদৰোগৰ বিভিন্ন সমস্যাৰ লগতে ই উচ্চ মধুমেহ আৰু উচ্চ ৰক্তচাপৰ বাবেও সহায়কাৰী গতিকে বেমাৰ থকা বা নথকা সকলো লোকেই খাব পাৰে এতিয়া আমি ইয়া সৰু সৰুকৈ কাটি ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই লৈছো ই কোনো ধৰণৰ সাইড ইফেক্ট নাই গতিকে ইয়াক আমি সকলোৱে সেৱন কৰিব পাৰো আৰু ইয়াৰ ৰস আজি বনাই আপোনালোকক দেখুৱাম আহক এয়া দেখিছেনে এতিয়া ধুনীয়াকৈ দুটা তিনটা ৰ'দত দিয়াৰ পাছত শুকাই গৈছে এতিয়া ইয়াৰ পৰা আমি ৰস উলিয়াম তাৰ কাৰণে এইফালে মই অকমান বনাই দেখাইছো আপোনালোকক একাপ পানী লৈছো আৰু তাতে দিছো 4 টুকুৰা মান এনেকুৱা বাকলি আৰু তাৰ পাছত উতলাই